স্বামী স্ত্ৰীৰ সম্পৰ্কক জীৱনৰ সৰ্বোত্তম সম্পৰ্ক বুলি গণ্য কৰা হয়। এই সম্পৰ্কত দুজন ব্যক্তিৰ মৰম আৰু পাৰস্পৰিক বুজাবুজিৰে গোটেই জীৱন সুখেৰে কটায়। পতি পত্নী ভগৱানে বনোৱা এটা পবিত্ৰ সম্বন্ধ, য'ত খং, অভিমান, মৰম, বিশ্বাস, ভালপোৱা লগতে কেতিয়াও ছিঙি নোযোৱা এটা বান্ধোন। সম্পৰ্ক এনেকুৱা বনাওক য'ত শব্দ কম, বুজাবুজি বেছি, কাজিয়া কম, মৰম বেছি, ইটিকিং কম, ভালপোৱা বেছি। তেতিয়াহে আপোনাৰ সম্পৰ্ক থাকিব বাচি। ব্যক্তিগত পছন্দ আৰু ব্যক্তিগত মূল্যবোধৰ ওপৰত নিৰ্ভৰ কৰি স্বামী স্ত্ৰীৰ সম্পৰ্ক বহু পৰিমাণে ভিন্ন হ'ব পাৰে। কিন্তু কিছুমান মৌলিক দিশ আছে যিয়ে সুস্থ আৰু পৰিপূৰ্ণ অংশীদাৰিত্ব গঢ়ি তোলাত অৰিহণা যোগায়। আজিৰ ভিডিঅ'টোত এই বিষয়ে আলোচনা কৰিম, যিয়ে স্বামী স্ত্ৰীৰ ইতিবাচক সম্পৰ্ক গঢ়ি তোলাত সহায় কৰিব পাৰে। এনেকুৱা মানুহ কেতিয়াও হেৰাব নিদিব, যিয়ে আপোনাক খং কৰাৰ পিছতো যত্ন লয়, কাৰণ তেওঁ আপোনাক কেতিয়াও মনৰ পৰা খং নকৰে, আপোনাক দেখুৱাবলৈহে খং কৰে। পতি পত্নী দুয়োজন পাৰফেক্ট হ'ব লাগিব তেনে কোনো কথা নাই, কিন্তু দুয়োজনৰ মাজত থকা সম্পৰ্কটো পাৰফেক্ট হ'ব লাগে, যাতে বেলেগে আপোনালোকৰ সম্পৰ্ক দেখি ভাবে যদি আমাৰো মাজত এনেকুৱা সম্পৰ্ক হ'ল হয়। পাৰস্পৰিক সন্মান আৰু ইজনে সিজনৰ মংগলৰ প্ৰতি প্ৰকৃত যত্ন লোৱাটোৱে হৈছে এক সুস্থ আৰু পৰিপূৰ্ণ স্বামী স্ত্ৰীৰ সম্পৰ্কৰ মূল ভেটি। ইজনে সিজনৰ মতামত, পচন্দক সন্মান কৰক। ইজনে সিজনৰ অৱদানৰ প্ৰতি শলাগ দেখুৱাওক। ইজনে সিজনৰ ব্যক্তিত্বক স্বীকৃতি আৰু মূল্য দিয়ক। পতি পত্নী এজনে আনজনৰ বহুত ডাঙৰ শক্তি হ'ব পাৰে যদিহে এজনে আনজনক ভৰসা আৰু অন্তৰৰ পৰা লগ দিয়ে। বৰ্তমান সময়ত পৰকীয়া প্ৰেমৰ ঘটনা বহুতো শুনিবলৈ পোৱা যায়। আপুনি কিয় নাভাবে যে আপোনাৰ সংসাৰৰ লগত আৰু এখন সংসাৰ ধ্বংস হ'বলৈ গৈ আছে? আপুনি যিখিনি প্ৰেম বেলেগক কৰিব গৈ আছে, সেইখিনি প্ৰেম আপোনাৰ স্বামী বা স্ত্ৰীক কৰকচোন। দেখিব আপোনাৰ সংসাৰত কিমান মৰম, ভালপোৱা আহি গৈছে। এবাৰ সুস্থ মগজুৰে 30 মিনিট সময় অকলে বহি চকু দুটা মুদিলৈ চিন্তা কৰক। এটা কথা, এই কথাখিনি মই সকলোকে কোৱা নাই। শাৰীৰিক আৰু আৱেগিক ঘনিষ্ঠতা এটা সুস্থ সম্পৰ্কৰ গুৰুত্বপূৰ্ণ দিশ। মৰম দেখুৱাওক, প্ৰেম প্ৰকাশ কৰক আৰু ইজনে সিজনৰ প্ৰয়োজন আৰু ইচ্ছাক অগ্ৰাধিকাৰ দিয়ক। বিশ্বাসে এক শক্তিশালী সম্পৰ্কৰ ভেটি গঠন কৰে। দুয়োজন সংগীয়ে ইজনে সিজনৰ কথা সক্ৰিয়ভাৱে শুনিব লাগে, নিজৰ অনুভৱ প্ৰকাশ কৰিব লাগে আৰু নিজৰ চিন্তাধাৰাৰ বিষয়ে মুকলিকৈ আৰু সৎভাৱে আলোচনা কৰিব লাগে। ইজনে সিজনক সময় দিয়ক। ভাবকচোন, আগতে আপোনালোকে কিমান সময় দিছিল ইজনে সিজনক? অফিচৰ ব্যস্ততাৰ মাজতো ঘনে ঘনে খবৰ আহিছিল, কিন্তু এতিয়া অফিচৰ পৰা খবৰ লোৱাটো দূৰৰে কথা, ঘৰত আহিও যেন অফিচৰ কামতে ব্যস্ত থাকে। আপুনি যিমানেই ব্যস্ত নহওক কিয়, কিন্তু আপোনাৰ সংগীৰ বাবে সময় উলিয়াওক। ইয়াৰ বাবে দুয়োৰে হৃদয়ত প্ৰেম হৈ ৰ'ব। সময় থাকোঁতে ভাবক, নহ'লে পিছত ভাবিবলৈ সময় নহ'ব। যিকোনো সম্পৰ্কত কাজিয়াৰ আটাইতকৈ ডাঙৰ কাৰণ হ'ল পাৰস্পৰিক বুজাবুজিৰ অভাৱ। এজনে আনজনক বুজি লোৱাটো অত্যন্ত জৰুৰী। সফলতা আৰু আনন্দ একেলগে উদযাপন কৰক। দুয়োজন অংশীদাৰে উপভোগ কৰা কাৰ্যকলাপত লিপ্ত হওক। ইয়াৰ দ্বাৰা বন্ধন শক্তিশালী কৰাত সহায়ক হ'ব। আপোনাৰ সংগীৰ সৈতে বেষ্ট ফ্ৰেণ্ড হৈ থাকক। আজিৰ সময়ত আমাৰ পৰিয়ালৰ সদস্যতকৈ বন্ধু বান্ধৱী অধিক ঘনিষ্ঠ। তেওঁলোকৰ মাজতো মাত্ৰ 1-2জন মানুহ আছে যাৰ লগত আমি আমাৰ সকলো বস্তু শ্বেয়াৰ কৰিব পাৰোঁ। স্বামী স্ত্ৰীৰ মাজতো এনেধৰণৰ বন্ধন থাকিব লাগে। এক গৱেষণা মতে, যিসকল দম্পতীয়ে ইজনে সিজনক বেষ্ট ফ্ৰেণ্ড বুলি গণ্য কৰে, তেওঁলোকৰ বৈবাহিক জীৱন উন্নত হয়। দুয়োজনেই বেষ্ট ফ্ৰেণ্ড হিচাপে থাকক। আপোনাৰ কথাবোৰ শ্বেয়াৰ কৰক। যদি আপুনি কিবা এটা চিন্তাত আছে, তেন্তে ইজনে সিজনৰ লগত শ্বেয়াৰ কৰক। এনে কৰিলে আপোনাৰ সম্পৰ্ক অধিক শক্তিশালী হ'ব। বাধাসমূহ অতিক্ৰম কৰিবলৈ আৰু উমৈহতীয়া লক্ষ্যত উপনীত হ'বলৈ একেলগে কাম কৰক। আপোনাৰ সম্পৰ্কৰ মাজত হোৱা যিকোনো কথাই কাৰো লগত শ্বেয়াৰ নকৰিব। ঘনিষ্ঠ বন্ধু বা আত্মীয় হ'লেও স্বামী স্ত্ৰীয়ে কেতিয়াও নিজৰ ব্যক্তিগত কথা আনক কোৱা উচিত নহয়। এনে কৰিলে আপোনাৰ সম্পৰ্কত বেয়া প্ৰভাৱ পৰিব পাৰে। ধৈৰ্য ধৰিব শিকক। ধৈৰ্যৰ ফল মিঠা আৰু ক্ষমাৰ অভ্যাস কৰক। কাৰণ কোনো মানুহে নিখুঁত নহয়, ভুল মানুহৰেই হয়। ভুলবোৰ ধৰি থাকিলে কাজিয়া বেছি হয়। শেষত সকলোৱে মিলা প্ৰীতিত থাকক, সুখত থাকক। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি মোক এনেকুৱা ভিডিঅ' বনাবলৈ উৎসাহ যোগাব। আজিলৈ ইমানেই, বাই।